এটা তামোল গছ ডাঙৰ হওঁতে কিমান বছৰ লাগে? তৰচ নাই আহে নেকি? ঘৰখন ভাঙি দিছে আপোনালোকে। নাই নাই, আপোনালোকে ঘৰ ভাঙি দিছে, চব ঠিক আছে। গছবিলাক কিয় ভাঙি আছে? গছবিলাক কিয় ধ্বংস কৰি আছে? ঘৰে যদি হয় গছ লগাব লাগে। আপোনাক মই কৈছো, আপুনি ফৰেষ্ট ডিপাৰ্টমেণ্টৰ মানুহজনক মাতি দিয়ক কমচে কম। আপুনি ভাঙি তাৰপিছত কি হ'ব? মাতিব লাগিব। মাতক। কি ঘেমচা হ'ব তাত? কোনে চাব গছবিলাক? য'ত গছ লাগে তাত গছ কাটি আছে, য'ত গছ নালাগে তাত গছ ৰুই আছে, ফ্ৰী চাউল দি আছে। আৰু কম নেকি? মুখখন মেলিলে বৰ বেয়া কিন্তু মই বন্ধ কৰক, এক মিনিট বন্ধ কৰক। ইমান সৰু সৰু গছ ভাঙিছে। গছ কিয় ভাঙি আছে? এক মিনিট ৰ'ব, গছবিলাক কিয় ভাঙি আছে? তামোল গছ কি গছ নহয় নেকি? এটা তামোল গছ হওঁতে কিমান বছৰ লাগে? এটা তামোল গছ ডাঙৰ হওঁতে কিমান বছৰ লাগে? হেল্ল', গছ কিমান দিন লাগে এটা গছ ডাঙৰ হওঁতে? আপোনালোকে গছ নাভাঙিব, ঠিক আছে? গছ ভাঙিব নালাগে। গছ এটা ৰুবলৈ চৰকাৰে আহ্বান কৰে মানুহক। আপোনালোকে এনেই গছ ভাঙি আছে। কিমান গছ ভাঙি আছে? চব ক্ষতিপূৰণ আপোনালোকে ভৰিব লাগিব। মানুহৰ ঘৰ অন্যায়ভাৱে ভাঙি আছে, গছ গছনি ভাঙি আছে। আপোনালোকৰ কমন চেন্স নাই। কিয় আপোনালোকে সোধা নাই আঁতৰেদি কিয় গছ কিয় ভাঙিব লাগে? গছ ভাঙাৰ কাগজ আনিছে আপোনালোকে? আপুনি চিনো অফিচাৰক সোধক, কাগজ আনক, কাগজ আনক। গছ না ভাঙিব আপোনালোকে চবকে কৈ দিয়ক, এটা গছ কাটিব নালাগিব, ঠিক আছে? আপোনালোকে অন্যায় অত্যাচাৰ চৰম সীমা হেৰাই গৈছে। আপোনালোকে গছ প্ৰকৃতিক চব ধ্বংস কৰিবলৈ আহিছে ইয়াত। আপোনালোকে নিজে কৈছে ফৰেষ্টৰ মানুহ, ফৰেষ্টৰ মানুহে গছ ৰুবলৈ আহ্বান কৰা নাই নেকি? গোটেই ভাৰতবৰ্ষত পৃথিৱীত গছ ৰুবৰ কাৰণে মানুহে কৈ আছে। আপোনালোকে একদম বেৰহামীভাৱে গছবিলাক ভাঙি আছে। মানুহৰ ঘৰ ভাঙিলেই না, আপুনি এইটো কি দেখুৱাই আছে? ইমান দিন কি কৰি আছে? না, আপুনি কিয় এইটো দেখুৱাই আছে? এইবিলাক মোৰ ওচৰত কথা নকবা দেই। নাই ৰাজনীতি কৰিবলৈ নাই। ৰাজনীতি নহয়, আমি দাদা আপোনাক আমি মই কোনো দাদা ফাটা মাৰা আপোনাক মই অনুৰোধ কৰিছোঁ। ভাঙিবলৈ আমি অনুৰোধ কৰিছোঁ। তেখেতে কৈছে একো নামানে। কাগজ বিচাৰিছিলোঁ, কাগজ নাই। তেখেতে এইটো ৰাজনীতি দেখি আছে। আমি প্ৰকৃতাৰ্থত একদম অন্তৰৰ পৰা আমি আহ্বান কৰিছোঁ ৰাইজক, চৰকাৰক, যে গছখিনিয়ে তেখেত সকলে এৰি দিয়ক। গছ এটা ৰুবলৈ বহুত দিন লাগে, ডাঙৰ হ'বলৈ বহুত দিন লাগে। সেই গছ আমাৰ নেচাৰৰ কাৰণে অত্যন্ত জৰুৰী। তেখেতসকলে ইম্পৰ্টেঞ্চ বুজি পায়, কিন্তু ইয়াৰ স্বৈৰাচাৰী মনোভাৱেৰে তেখেতসকলে গছ ভাঙিবলৈ অনুৰোধ কৰিছে। মই আপোনালোকক অনুৰোধ কৰিম, আমাৰ এডিচি মহোদয় ইয়াত আছে, এডিচি মহোদয়ৰ পৰা সোধক আপোনালোকে, ছাৰ ক'ত গ'ল? এডিচি মহোদয় ক'ত গ'ল?